আজি আমাৰ এখেতৰ বাৰ্থডে সেইকাৰণে এয়া সৰু চাই কেক এটা অৰ্ডাৰ দিলোঁ এইমাত্ৰ আহি পালে আৰু তেখেতো নাই অফিচ গৈছে আহি পালে কেকটো দেখাম দেই এতিয়া থাওক এনেকৈ ফ্ৰিজত থৈ দিওঁ অলপ সময় কম বুলি ওলালোঁ কিন্তু মনটো আৰু নামানে নহয় ভাবিলোঁ ইয়াতে কি আছে কেনেকুৱা মানে দেখাত কেকটো চাই লওঁ নুখুলোঁ কিন্তু এনেই আৰু ওপৰে ওপৰে পেকেজিংটো দেখাই দিছোঁ ইয়াত ধুনীয়াকৈ লৈ আহিছে আৰু ইয়াতে এইটো কি আছে বা এইটো চাগে মম টেকনিক খুলিলোঁ মমটো চাই লওঁ দেই ইমান ধুনীয়াকৈ দিছেনে ইমান ছেপাৰেটকৈ ভৰাই দিছে ইয়াতে এইখন টিচু দিছে আৰু এইখন চাকুখন আৰু এয়া মম দুডাল বৰ ধুনীয়া পেকেজিং কৰি দিছে টিচুৱে কটাৰীয়ে একদম মমে সেইটো ভৰাই দিছে ভাল লাগিছে আনিছোঁ ব্ৰেণ্ডেড জেগাৰ পৰা যে সেইকাৰণে ইমান মানে ধুনীয়াকৈ দিছে আৰু এইটো পিছত চাম আৰু এয়া আলু এৰাইছোঁ পিঁয়াজ আদা নহৰু এৰুৱাই আছে অকণমান মাংস চাংস অনা যাব আৰু কাৰণ আজি বাৰ্থডে সেইকাৰণে তেওঁৰ বন্ধুবিলাকো আহিব স্কুলৰ অকণমান ভাত এসাঁজ খুৱাই পঠাম আৰু সেই ভাবি কেনে এয়া হ'ল বাৰ্থডে বয় মই আৰু এয়া হ'ল বাৰ্থডে কেক এইটো সৰু চাই বাৰ্থডে বয় নহয় বাৰ্থডে মেন আরে আপনি মমদাল লুবাগে হ্যাপি বার্থডে টু ইউ হ্যাপি বার্থডে টু ইউ হ্যাপি বার্থডে দেউতা হ্যাপি বার্থডে টু ইউ লোকচান কৰিলে মই কৰা নাই কেনেকুৱা কেকটো ভাল লাগ আৰু মই কেকটো দেখাই আছোঁ দেই এইটো কেকটো ভিতৰত ব্লেক ফৰেষ্ট কেক ভিতৰ ফালে ব্লেক ফৰেষ্টৰ সেই আছে মই দায়িত্বটো দিছোঁ ৰাতিপুৱাই দায়িত্ব দি দিছোঁ প্ৰথম দায়িত্ব এইটো যেনেকৈ আহিবি কিমান চিন্তা কৰি মাইকী বুলি ক'ব মাইকী খাই উঠি খাব কি দেৰিকে যাব কি দেৰিকে আহিছে তই টাইমটো মিলাব লাগিব না আৰু আজি হ'ল 18 তাৰিখ পিছদিনা বাৰ্থডেৰ পিছদিনা আৰু এইটো এটা গিফ্ট পাইছে এখেতে দিছে কিমান ধুনীয়া দেখিছেনে এই গোটেইটো আইনাৰ ইয়াতে ফুল দি থৈ দিছোঁ এনেকৈ ভাল লাগিছে দেই আৰু এটা বাৰ্থডে গিফ্ট এইটো নিউট্ৰি চইচ ডায়েগনষ্টিক এইটো বিস্কুট এইটো থেংক ইউ মামু ইমান কামত অহা বস্তু এটা দিছা ফ্ৰীতে এক পেকেট বিস্কুট পাই গ'লোঁ থেংক ইউ মামু মানে আপোনালোকে ভাবিব পাৰে কোন মামু মোৰ জাজনী হয় তাইক থেংক ইউ বুলি কৈছোঁ কাৰণ ফ্ৰীতে এক পেকেট বিস্কুট পালোঁ যে সেইকাৰণে আৰু এতিয়া ৰাখিছোঁ ভিডিঅ'টো কাৰণ বেছি লাম্বা নকৰোঁ বহুত দীঘল হৈ যাব আৰু এই আমাৰ জীয়ামণি ফটোত দেখিছেনে দিয়ক ৰাখিছোঁ ভিডিঅ'টো যদি ভাল লাগে ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই থাকে ছাবস্ক্ৰাইব কৰিব থেংক ইউ